हेलो दोस्तों स्वागत होइছে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে চাব আৰু আজি আমি আহিছোঁ নামনি অসমৰ মানে এখন বজাৰ মানে হয়তো আপোনালোকে চিনিয়ে পাইছে বা গমে পাইছে নামটো ক'ব নালাগে তো তালৈ গৈ আছোঁ আমি তো কিছুমান দৃশ্য দেখাম আৰু কিছুমান ঠাই দেখাম তো চাই থাকক আপোনালোকে আগলৈ ভিডিঅ'টো তো গাইছ আমি আহি পালোঁ চিমলাগুৰি মেইন পইণ্ট তো আমি মানে বজাৰখনৰ নাম হ'ল বৰপেটা ৰোড মানে বৰপেটাৰ ফালে অলপ কিছুমান জেগা চাব লগা আছে আৰু আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো আগলৈ মানে ভিৰ আছে বহুত ন ৰাস্তাটোৰ কাৰণে অলপমান সুবিধা হৈছে কিন্তু আগত কৰি বহুত ভাল হৈছে আগতে যেনেকৈ মানে ইয়াতে ধৰ পানী হৈছিল মানে এজাক বৰষুণতে মানে ইমান ডুবি গৈছিল মানে গাড়ী চাড়ী আহিব নোৱাৰা হৈছিল কিন্তু এতিয়া মানে অলপমান ওখ কৰিছে আৰু টু লেনৰ ৰাস্তা বনাইছে অলপ ভাল লগা হৈছে আৰু উন্নত হৈছে চাওক আগলৈ আৰু চাই যাওক এইটো দিলীপ বিবাহ ভৱন কিন্তু পিছফালে পোষ্টাৰো লগা খাইছে কথাটো কি মই ধৰিব পৰা নাই ৰাইজ ল'ব পাৰে কোৱাতে তো ইপিনেৰো যাব পাৰি তো কোনফালেদি গ'লে হ'ল আমি কোনফালেদি যাম পিয়ম ইপিনেৰে তো চাই থাকক আপোনালোকে কোনফালেদি আমি কোনফালেদি চাইকেল লৈ যাই আছোঁ ন আমি তো এইখন হৈছে গাইজ বৰপেটাৰ অৱস্থিত গণেশলাল চৌধুৰী মহাবিদ্যালয় তো এইখন 1990 চনত স্থাপিত কৰা হৈছিল তো বলক আগলৈ তো বৰপেটাৰ আগৰ নাম আছিল আঠিয়াবাৰী তো বৰপেটাৰ খ্যাতনামা কবি সাহিত্যিক স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাৰ তৎপৰতাত বৰপেটা নগৰ আঁচনি 1921 চনত প্ৰস্তুত কৰা হৈছিল তাৰ পাছত আৰু 1959 চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসম ৰাজপত্ৰত আঠিয়াবাৰী নামটো পৰৱৰ্তী নাম হৈ গৈ বৰপেটা ৰোড তো এনেকৈ বৰপেটা ৰোড নামটো হৈছিল তো এইখিনি কথা সকলোৱে জনাটো দৰকাৰ আৰু ময়ো জনা নাছিলোঁ মই আজি জানিলোঁ আৰু আপোনালোককো জনাই দিলোঁ যিসকলে জানে আৰু যিসকলে নাজানে তো জানি লোৱাটো ভাল হ'ব যদিহে ভুল হ'ল তো ভুলো থাকিব পাৰে তো সকলোৱেতো শুদ্ধ নহয় ন তো ভুল প্ৰতি মোক শুধৰাই দিব চাওক কি সুন্দৰ বন্ধুসকল এতিয়া আমি গৈ আছোঁ আগলৈ আৰু চাই থাকক আমাৰ লগত তো এতিয়া ক'ত যাম ভিডিঅ'টো চালে গম পাব এতিয়া নকওঁ মানে ছাৰপ্ৰাইজ দিয়া নহ'ব না তো আগলৈ চাই থাক তো এতিয়া আমি উপস্থিত আছোঁ আমাৰ বৰপেটা ৰোডত এখন সত্ৰখনত আহিছোঁ চাওক তো এইখন শংকৰ মাধৱ মঞ্চ বৰপেটাৰ শাখা সত্ৰ তো এইখনত কিবা ধৰক অনুষ্ঠান থাকিলে ইয়াতে নাচ গান কিবা হয় কিবা কিবি হয় তো ইপিনে শাখা সত্ৰ কাৰ্যালয়টো
খ্ৰীষ্টাব্দ 1421। এইটো হৈছে বৰপেটাৰ পৌৰসভা কাৰ্যালয়। তো গাইজ এতিয়া আমি উপস্থিত আছোঁ বৰপেটাৰ ৰেলৱে ষ্টেচন। তো তাৰ আশে পাশে দৃশ্যটো দেখাই দি আছোঁ। তো সেইপিনৰ পৰা আহোঁ অকণমান, তো চাই থাকক কেনেকুৱা লাগে। তো গাইজ ওপৰৰ পৰা চাওক কি সুন্দৰ লাগে, তো ইপিনেও চাওক। ৱাও, তো বন্ধুসকল এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তো চাই থাকক। যদিহে ভিডিঅ'টো ভাল পালে তো লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।